নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পোষ্ট অফিচলৈ ওলাইছোঁ আৰু কেঁচা সূতাৰ চাদৰ দুখন আছিলে পঠাব লগা, সেইকাৰণে ওলাই লৈছোঁ আৰু চাদৰকেইখন দেখুৱাইছোঁ। মই দুখনহে, যিহেতু এটা পেকিংহে আছে, সেইকাৰণে লগে লগে পেকিং কৰি লৈ যাওঁ। আজি খুব গৰম, ৰ'দ পূৰা দিছে, হ'লেওতো যাব লাগিবই। অৰ্ডাৰটো ল'লোঁ যেতিয়া আৰু পে'মেণ্ট কৰি দিছে আগতীয়াকৈ। আৰু এতিয়া গৰমত পিন্ধিবৰ কাৰণে হাঠি সূতাৰ চাদৰ খুব ভাল হয়। মই কেইবাখনো বোৱাই আনি থৈছোঁ। যিসকলে ল'ব বিচাৰে ল'ব পাৰিব। মোৰ হোৱাটছআপ নাম্বাৰটো স্ক্ৰীণত দিয়া আছে। বহুতকেইখন ষ্টক আছে, মই দেখুৱাই দিছোঁ। আগৰ ষ্টকবোৰ আদায় হ'ল, ইয়াত নতুনকৈ আনিছোঁ। কেইবাখনো আছে, ল'ব বিচৰাসকলে সোনকালে যোগাযোগ কৰিব। যথেষ্ট চাদৰখিনি মই মেলি দেখুৱাই ভিডিঅ' দিছোঁ। যথেষ্ট আহল বহল দীঘল হয় আৰু এইকেইখন পকোৱা সূতাৰ হয়, সেউজীয়া পাৰি। তিনিখন আছে পকোৱা সূতাৰ সেউজীয়া পাৰি। আৰু কাপোৰবোৰ ভিডিঅ' বনাই মেলি দেখুৱালেও মই আকৌ লগে লগে ধুনীয়াকৈ জাপি থওঁ, নহ'লে পিছত জাপিবলৈ থ'লে বহুত দিগদাৰ। এখনো পকোৱা সূতাৰ হয়, গুলপীয়া পাৰি দিয়া। এইকেইখনো কাৰোবাক লাগিলে ল'ব পাৰিব। খুব ধুনীয়া পাতল হৈছে বওঁতে, আৰু লগতে ভৰাই থৈ লৈছোঁ। অকলে যিহেতু চব কৰিব লাগে, আৰু এতিয়া ৰেডি হ'লোঁ। লগতে মানুহজনকো লৈ লৈছোঁ দেই। গৰমত চাইকেল মাৰি যাব নোৱাৰি, সেইকাৰণে মানুহজনৰ লগতে যাম বোলো। আৰু এইফালে দেখুৱাই দিছোঁ, এইখিনি হৈছে কাঠি এৰা পকোৱা সূতাৰ চাদৰ। যদি কাৰোবাক লাগে ল'ব পাৰিব। সৰহকৈ ল'লে অলপ ৰেটটো কম কৰি দিয়া হ'ব। যিসকলে ল'ব বিচাৰে ল'ব পাৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।